নমস্কাৰ, আমি এই মুহূৰ্তত খবৰ দেখছো দৰ্শকসকলক দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ। মহামাৰী কৰোনাৰ সংকটৰ সময়তো অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে বিভিন্ন বাধা নেওচি বানাক্ৰান্ত ৰাইজক সহায় কৰি আহিছে। আৰু আজিও কৃষক মুক্তি সংগ্ৰাম সমিতি, জাতীয় সত্তা ঐক্য মঞ্চ অসম, অসম সংগ্ৰামী ঐক্য মঞ্চ, সদৌ অসম কৈৱৰ্ত ছাত্ৰ সন্থা, সদৌ অসম মটক ছাত্ৰ সন্থা, অসম অনুসূচিত জাতি সংযুক্ত মৰ্চাৰ বিষয়ববীয়াসকলে আজি ডিব্ৰুগড় জিলাৰ ৰংমলা মিৰিগাঁৱত বানাক্ৰান্তৰ ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। আৰু আমি এই মুহূৰ্তত তাৰ কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ। আজি আমি মিৰিগাঁৱৰ বান শিবিৰত থকা যিসকল বানাক্ৰান্ত লোক আছিল, তেওঁলোকক আমি কেইটামান সংগঠনে লগ লাগি জাগৰণ মঞ্চৰ নাম দি আমি বান সাহায্য কৰিবলৈ প্ৰয়াস কৰিলোঁ। আহি আমি তেওঁলোকৰ হাতত ইতিমধ্যে কিছু খোৱা সামগ্ৰী আমি দিলোঁ। আমাৰ লগত সংগঠনত জড়িত আছে জাতীয় সত্তা ঐক্য মঞ্চ, অল আছাম মটক ষ্টুডেণ্টছ ইউনিয়ন, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম সংগ্ৰামী ঐক্য মঞ্চ, অল আছাম কৈৱৰ্ত ষ্টুডেণ্টছ ইউনিয়ন, আছাম চিডিউল কাষ্ট ইউনাইটেড ফ্ৰণ্ট। গতিকে আমি এই 6টা সংগঠনে যুটীয়া প্ৰচেষ্টাত বানাক্ৰান্ত লোকসকলক আমি কিছু সহায় কৰিবলৈ বুলি আজি আহি ৰাইজৰ ওচৰত আমি কিছু খাদ্য সামগ্ৰী বিতৰণ কৰিছোঁ। আশা কৰিছোঁ অনাগত দিনত লকডাউনৰ মাজতো আমি যি প্ৰচেষ্টাৰে কামখিনি কৰিছোঁ, অনাগত দিনত লকডাউন যেতিয়া শিথিল হ'ব বা তেওঁলোকৰ অহা অভিযোগবিলাক যদি দূৰ নহয়, আমাৰ সংগঠনৰ ফালৰ পৰা পুনৰ তেওঁলোকক আমি সহায়ৰ হাত আগবঢ়াম বুলি আশা কৰিছোঁ। আজি ৰংমলা যিখন মিৰিগাঁও যিখিনি আজি বানপীড়িত ৰাইজৰ দুৰ্দশা দেখি আমি আজি অলপ তেওঁলোকক খাদ্য সামগ্ৰী বিতৰণ কৰিব আহিলোঁ। ইয়াতে আজি আমি আহি দেখি পাইছোঁ বহুত মানুহখিনি 115টাকৈ পৰিয়াল সম্পূৰ্ণ বানত বিধ্বস্ত হ'ল। ঘৰ বাৰী সকলো তাহাঁলোকৰ নাইকিয়া হ'ল, গৰাখহনীয়াত জাহ গ'ল। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ, মাননীয় সৰ্বানন্দ সোণোৱালক আমি দাবী জনাইছোঁ যে এই মানুহখিনিক তেওঁ যাতে মানৱীয়তা ওপৰত ৰাখি, মানুহৰ মানৱতা ওপৰত ৰাখি এই মানুহখিনিক পুনৰ সংস্থাপন দিবৰ বাবে আমি জাতীয় সত্তা ঐক্য মঞ্চ আদি কৰি আমি আজি যি জাতীয় জনগোষ্ঠী সংগঠনে আমি ইয়াত খাদ্য সামগ্ৰী বিতৰণ কৰিব আহিলোঁ, তেওঁক সংগঠনক আমি দাবী জনাইছোঁ যাতে এই যিমান আজি 115টাকৈ যি পৰিয়াল বানত ক্ষতিগ্ৰস্ত হ'ল বা সৰ্বহাৰা হ'ল, তেওঁলোকৰ ঘৰ বাৰী নাইকিয়া হ'ল, যাতে পুনৰ সংস্থাপন দিবলৈ অতি সোনকালে তেওঁলোকক পুনৰ সংস্থাপন দিবলৈ আমি আহ্বান জনালোঁ।